যিহেতু আজি লক্ষী পূজাৰ দিনত যদি গেটৰ মুখত লক্ষী দুজনীমান ৰখি থকা দেখোঁ আৰু মনটো কেনেকুৱা লাগিব মানে ইমানেই ধুনীয়া লাগে মানে মনটো ভাল লাগে মানে আৰু পাণবৰুৱা বৰনামঘৰত আজি লক্ষী সভা ইমান ধুনীয়াকৈ আয়োজন কৰিছে মানে মনটোৱে ভাল লাগে মানে ইমান ডাঙৰকৈ পাতিলে আৰু চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে আৰু কোনে সোমাই আহিছোঁ আৰু বান্দাত কি ধুনীয়া ধুনীয়া লক্ষ্মী বহি আছে চাওক ইমানেই ধুনীয়া ধুনীয়া লক্ষ্মী আৰু কি ক'ম আৰু আপোনালোকক চাই থাকক শেষলৈকে লক্ষী পূজাৰ উপলক্ষে মানে কিদৰে মানে আয়োজন কৰিছে তাই সবাহৰ কাৰণে আৰু আমাৰ ভকত সমাজৰ ফালৰ পৰা মানে দুই এষাৰ কথা জানিব মানে মই বিচাৰিছোঁ মানে কওক প্ৰথম অৱস্থাত আমাৰ এখন নামঘৰ পৰিচালনা সমিতি আৰু ক্ষুদ্ৰ সঞ্চয় সমিতি আছে এইসকলে এখন মানে আলোচনা কৰা হ'ল যে আমি এই বছৰ লক্ষী সভা পতা হ'ব আৰু লক্ষী সভা আমি প্ৰায় 5 বছৰ মূৰত বা 4 বছৰ 5 বছৰ মূৰে মূৰে পতা হয় আৰু এই লক্ষী সভা পাতিবৰ কাৰণে আমি এখন বৈঠক আহ্বান কৰোঁ আৰু এই বৈঠকত আমি এখন লক্ষী সভা পৰিচালনা কমিটিৰ কাৰণে এখন কমিটি গঠন কৰি দিয়া হয় আৰু এই কমিটিখনে বিভিন্ন ধৰণৰ যা যোগাৰ কি ধৰণে পতা হ'ব কি প্ৰয়োজন হ'ব ইত্যাদি বস্তুবিলাক মানে তেখেতসকলে গোটেইবোৰ সামগ্ৰীবিলাক গোটায় আৰু এই লক্ষী সভাখন আয়োজন কৰিবৰ কাৰণে যিখিনি শৰাই কপোৰ এইবিলাক আছে এইবিলাক বস্তু আমাৰ হাতোলাসকল আছে কি ধৰণে শৰাই গোটোৱা হৈছে শৰাই স্থাপন কৰা হ'ব এইবিলাক বিষয়ে হাতোলাসকলে সুন্দৰভাৱে ক'ব আৰু বাকী আপোনাৰ ফালৰ পৰা আমাৰ এইটোৱে তেখেতে যিটো কৰি গৈছে আগৰ যিটো কৰি গৈছে সেইটোকে আমি সমৰ্থন কৰি কিনে ৰাইজে আগবাঢ়িছোঁ কৰিবৰ কাৰণে আৰু শৰাই প্ৰয়োজন কি শৰাই প্ৰয়োজন আপুনি আমাৰ দুখন দিয়া হয় প্ৰথমতে এখন দিয়া হয় মাহ আৰু প্ৰসাদ এখন চাউলৰ হ'ল তাৰপিছত নবিধ ফল মূৰে আমাৰ দুখন হয় স্থাপন কৰা হয় এই আই লক্ষ্মী নামত ভগৱন্তক আগবঢ়াই দিয়া হৈছে আৰু ইয়াত ভগৱত স্থাপন আছে আৰু চাকি বহুত এজনী আছে চন্দ্ৰতাপ আছে আপোনাৰ সকলোখিনি আছে আৰু ইয়াত আমাৰ 2 মাইল দূৰলৈ যাব পানী বুলডিং নদীৰ পৰা গতিকে ইয়াত গায়ন বায়ন আগবঢ়াই আৰম্ভ আৰু এই তাত দোলা আছে আপোনাৰ জাকৈ তাত নদী মাছ এখন জাকৈ আছে জোৰ কৰচি আছে পইচা আৰু পানী আনিবৰ কাৰণে কৰচি আছে ঘৰত থোৱা হৈছে সকলোখিনি সামগ্ৰী আছে আৰু দোলা দুজন আছে আৰু এটা আগবঢ়াই আনিবৰ কাৰণে আৰু কৰচি জোতা আৰু জোল ল'বৰ কাৰণেও ছোৱালী আছে আইসকল আছে আৰু আহতীয়াকৈ আগবঢ়াই আনে
চাকি বন তুলি আৰু আৰতী নাম গাই যাব লক্ষী নাম গাই তেওঁলোকে যাব আৰু গাই মাৰি যাব সকলোখিনি সমাজে গৈ লক্ষী আদি আনিব মানে দুমাৰ দুই দিনৰ পৰা আমি আগবাঢ়িছোঁ আৰু এনেদৰে মন্তব্য কৰিছে আৰু মানে লক্ষী সভা মানে বহুত ধুনীয়াকৈ আয়োজন কৰা হৈছে আৰু বহুত ধুনীয়াকৈ আৰু কি ক'ম আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ আৰু কি যি পাৰোঁ আপোনালোকক দেখাবলৈ মই চেষ্টা কৰি থাকিম আৰু আপোনালোকে চাই থাকক স্কিপ নকৰাকৈ
এতিয়া আমি মা তুলসীক পানী ঘাটলৈ গৈ আছোঁ মা তুলসীক গ্ৰহণ কৰিবৰ কাৰণে আৰু এইটো আমাৰ নিয়ম প্ৰতি 5 বছৰে মূৰে মূৰে পাণ্ডুৱাঙত এইটো নিয়ম হৈ থাকে আৰু আমি আগৰ পৰা সৰু কালৰ পৰা দেখিছোঁ আমাৰ জ্যেষ্ঠসকলে আনি থাকে আৰু এই ধৰণে নীতি নিয়ম কৰি থাকে আৰু এইভাবে 5 বছৰ পিছত আমিতো পুনৰ কৰা হৈছে এতিয়া আমি নদী ঘাটত পানী তুলিবলৈ গৈছোঁ মা লক্ষ্মীক আমি নামঘৰত স্থাপন কৰিম নামঘৰ স্থাপন কৰাৰ পাছত প্ৰত্যেক ঘৰে ঘৰে এই মা লক্ষ্মীক অৰ্পণ কৰা হ'ব আৰু তেখেতসকলে নিজৰ নিজৰ ঘৰলৈ নি কিনে মা লক্ষ্মীক স্থাপন কৰিম এইটো আমাৰ আজিকালি নিয়ম নহয়তো একদম আমি সৰু হৈ থকা অৱস্থাৰ পৰা এই নিয়মটো আমাৰ পাণ্ডুৱা গাঁওখনত চলি আছে আৰু এইটো আজি প্ৰতি 5 বছৰ মূৰে কৰা হয় 5 বছৰকৈ অহা 5 বছৰত আমি আকৌ কৰিম ধুনীয়া কি লৈ আহিছা আৰু মানে মা পকা যায় ইয়াত আমি এতিয়া হেৰি লৈ যাম মানে পানী তুলিবলৈ তাত আমাৰ এখন শৰাই বনা হ'ব শৰাইখন আমি বিভিন্ন ধৰণৰ এই ফৰ্মূলৰ সৈতে লৈ এতিয়া ক'লৈ গৈ আছে এতিয়া আমি নদী ঘাটলৈ গৈ আছোঁ পানী তুলিবৰ কাৰণে জাগৰখন ক'লৈ নি আছে হা লখিমী আনিবলৈ হয় 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 আহিছোঁ দিয়া
তুমি ঘুরে যাবে না বেছি মাছ মাছ নধৰিব আগৰ লাগিব নেকি ঘৰত ৰখি লৈ যাক বহিব লাগিব নহয় এই কিবা পাত লাগিব ইয়াতে ওপৰতে পাতৰ ইয়াতে আছে আগত দিব লাগিব আগলৈ নিয়া আৰু নাই হ'ব সপ্তাহ আগত আমি হলো ন
মেলা ভিডিও কৰিছে ফুল স্ক্ৰীণটো আনিছে এইটো পটককৈ আনি ফুল স্ক্ৰীণটো আনিছে মেলা ফুল স্ক্ৰীণ সেইটো ৰঙাটো কুটিকিলে ভিডিঅ' ৰখাই দেচোন ক'ব ফুল স্ক্ৰীণ ৰখাই আছে নাই হয় নেকি মই নাজানিছোঁ কাপোৰখন দি দিছে অকণমান উলিয়াই হেৰি কৰি লওক ভালদৰে খপনি পুতি ল'বি দেই কলডালত দে নহ'লে কঁকালৰ ৰছী এডাল মানি কোনোবাই টানি থাক কঁকালৰ ৰছী লগাই টানি থাক সেইকাৰণে ভিজি গ'ল জাকৈ মাৰিলে জাকৈ মাৰিব এতিয়া দেই মাছ আহিব ডাঙৰ ডাঙৰ ন মাৰিব আহিব সেয়াতে পালে হাফ কিয় হ'ল এবাৰ চবৰ ভিতৰত আমাৰ কেইটাই বেছিকৈ হ'ব আমিয়ে পপুলাৰ দিয়া টিকেট টিকেট খাই দেখাই দিয়া আৰু বেয়া কমি নকৰিবি তই ভিডিঅ' যি ক'ৰবাত তই গান লগাই দিবি দেই মাত নিলেবি বেয়া হ'ব কথা বহুতো মাৰিছিলে বনাই থাকে সেইটো কোনো বুলিব বোলে চিনি দাদা চিনি সেয়া উঠিলে কি মাছ সব লক্ষী আহিম
হ'ব নাই হ'ল হ'ল হ'ল
এইফালে পাৰ আছে দি দেচোন এইফালে আপুনি দিয়ক এইফালে এই চাইকেলখন দাঙি দে এইফালে কোনোবা এটা কোনোবা এটা পাই দাঙি দিব লাগিব চাইকেল দাঙি দে এই ঘাটটো মাৰি ল